ধৰক এদিন হঠাৎ আপোনালৈ পুলিচ থানাৰ পৰা ফোন আহিছে আৰু তাৰ পৰা এজন পুলিচ অফিচাৰে আপোনাক ফোন কৰি কৈছে যে আপোনাৰ নামত এটা নন বেলেবল ৱাৰেণ্ট ইস্যু হৈছে, কোৰ্টৰ পৰা এখন পেপাৰ আহিছে। তাৰ পাছত আপোনাক পুলিচজনে কৈছে যে আপুনি ভয় নাখাব, আপুনি থানালৈ আহক, আমি থানাতে আপোনাৰ ৱাৰেণ্টটো কেনচেল কৰি দিম। হেনেকৈ যদি কোনোবা পুলিচ অফিচাৰে কয় কেতিয়াও ভুলতো থানাত গুচি নাযাব, কাৰণ কোৰ্টৰ পৰা যদি নন বেলেবল ৱাৰেণ্ট ইস্যু হয় তেন্তে কোনো পুলিচ অফিচাৰে হে নন বেলেবল ৱাৰেণ্টটো কেনচেল কৰিব নোৱাৰে। নন বেলেবল ৱাৰেণ্ট কেনচেল অকল কোৰ্টে কৰিব পাৰে। তেতিয়া এনেকুৱা সিচুৱেশ্যন আহিলে আপুনি ডাইৰেক্ট আপোনাৰ চিনাকি এডভোকেট এজনৰ লগত কথা পাতিব আৰু আপোনাৰ এডভোকেটে আপোনাক এডভাইচ দিব, তেতিয়া একদম একজেক্ট এডভাইচটো দিব। তাৰ পাছত আপোনাৰ এডভোকেটে হয়তো ধৰকচোন আপোনাৰ ৱাৰেণ্টটো ৰিকল কৰিব পাৰে বা হাইকোৰ্ট কৰি পালেহে ৱাৰেণ্টটো মানে আপোনাৰ কেনচেল কৰে। সেইকাৰণে এনেকুৱা সিচুৱেশ্যন আহিলে থানাত নাযাব। যদি থানাত যায় কি হ'ব, আপুনি ডাইৰেক্ট আপোনাক জেললৈ পঠাই দিব, কাৰণ আপোনাৰ ওপৰত নন বেলেবল ৱাৰেণ্ট ইস্যু হৈ থাকে। সেইকাৰণে চিনাকি এডভোকেটৰ লগত কথা পাতিব। বিৰাটে দৰকাৰী ভিডিঅ' একদম শ্বেয়াৰ কৰি দিব। জয় অসম।